হেল্ল' বন্ধুসকল, আপোনালোকৰ ভালনে? আমি 31 ডিচেম্বৰ আগতে আজি বিশেষ এক নৈশ ভোজৰ আয়োজন কৰিছোঁ বৰনদী হাইলেণ্ডৰ দলঙৰ তলত। গতিকে আপোনালোকে চাই থাকক, মই আপোনালোকক দেখুৱাম আমাৰ এই নিশা। আমাৰ লাইট চাইট নাই দেই বৰ্তমান, একদম লাইট নাই। খুব এইফালে হাতীও আপোনাৰ হাতী সকলোৱে খেদি এইফালে আহে, জাকে জাকে হাতী যায়। আমি সেই ঠাইত আমি আৰম্ভ কৰিছোঁ আজিৰ বনভোজ। আপোনালোকে চাই থাকিব। এয়া মোৰ লগত আছে মোৰ ভাইটি আমাৰ দেৱেন। এয়া আমিও পাৰ্টি চেলিব্ৰেট কৰি আছোঁ অকণমান। আজি বৰনদী ব্ৰিজৰ তলত লগ বন্ধু আছে। আৰু ভাইটি মাংস হোৱা নাই? নাই হোৱা, হ'ব ন? আচ্ছা, ঠিক আছে। গতিকে মই দেখুৱাম, মাংসটো দেখুৱাম। এয়া মাংস আছে, চলি আছে। এইটো কিন্তু হাঁহৰ মাংস দাদা। হাঁহ মানে এইটো কেৰেচীয়া হাঁহ, কেৰেচীয়া হাঁহ নহয় জানো? হয়, কেৰেচীয়া হাঁহ। আমি আজি এই নিশাত ধুনীয়াকৈ খাই বৈ যাতে সুকলমে আমি গুচি যাব পাৰোঁ। হাতী নোহোৱাৰ আগতে এনে হাতী অহা যোৱা ৰাস্তা। এয়া এইফালে হাতী আহে, এইবিলাক গাড়ীবিলাক কিন্তু চলি আছে নহয় জানো? ৰাতি চলি আছে গাড়ী ইয়াত। তথাপি হাতী আহে, এইফালে হাতী গুচি যায়। তথাপি আমি এক বিশেষ এক নৈশভোজ আয়োজন কৰিছোঁ যাতে আমি এনজয় কৰিব পাৰোঁ অকলে, খুব ফূৰ্তিত। আমি দেখুৱাই আছোঁ পৰৱৰ্তী পৰ্যায়ত। ধন্যবাদ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। আমি ৰাতি আমাৰ মাংস চাংস হৈ গ'ল, আমি খাবলৈ ষ্টাৰ্ট কৰিছোঁ। অজয় মাৰি আছে, তামাম মাৰি আছে কেৰেচীয়া হাঁহ, তামাম মাৰি আছে অজয়। এয়া আমাৰ ভাইটি মাৰি আছোঁ একদম। এয়া মাৰি আছে। কেনে লাগিছে ভাইটি? বঢ়িয়া আছে। মাংসবিলাক টেষ্টি হৈছে নাই? মজা আৰু মছাহাৰী একদম ভাল আছে, বঢ়িয়া আছে। থেংক ইউ। দীপকে কৈছে বঢ়িয়া আছে। অজয়তো চুহি তৎ পোৱা নাই। এয়া অজয় চুহি দিয়া, এবাৰ মাংসটো খাই দিয়া। বঢ়িয়া খাই দিয়া। কেনে লাগিছে ভাইটি? বঢ়িয়া। আজি আমি 31ৰ আগতে আমি এনজয় কৰিলোঁ, এটা এডভান্সত লৈ পেলাই। ৰাতি আমি খাম। আমাৰ হাতী যোৱা পথ এইটো, হাতী আহিছে, এই বাইক গৈ আছে। এয়া আমাৰ ভাইটি আহি আছে, আমাৰ মানুহ আহি আছে। আমাৰ মানুহ আহিবলৈ বাকী আছে, তথাপি আমি খাম আজি ৰাতিটো ইয়াত, এনজয় কৰিম। খুব বেছি নাই, আমি হাঁহ কেৰেচীয়া হাঁহ আনিছোঁ দুটা ন ভাইটি? কেৰেচীয়া হাঁহ, এনেকুৱা ৰুটি, এনেকুৱাকৈ আমি ইউটিউব নাইট কৰিম। ৱেলকাম টু মাই ইউটিউব নাইট। থেংক ইউ ভেৰি মাছ।